Hello friends, today's talk অন্যটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম গেষ্ট্ৰিকৰ সমস্যাৰ বিষয়ে। যেহেতু আমাৰ প্ৰায় 10 জন ব্যক্তিৰ ভিতৰত 8 জন ব্যক্তিয়ে গেষ্ট্ৰিকৰ সমস্যাত আজিকালি ভুগি আছে আৰু এই সমস্যাত কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে, কি খাব লাগে, কি খাব নালাগে, আজি আমি সেই বিষয়ে আলোচনা কৰিম। তেন্তে বলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এচিডিটি বা এচিড ৰিফ্লাক্স কি হয় আমি সকলোৱে জানো। যেতিয়া আমি কিবা এটা খাদ্য খাওঁ সেইটো পাকস্থলী পায়গৈ আৰু পাকস্থলীত বিভিন্ন ধৰণৰ অম্ল আৰু এনজাইম থাকে খাদ্যখিনি হজম কৰাত। কিন্তু এনেকুৱা এটা অৱস্থা হয় যেতিয়া সেই অম্লখিনি খাদ্য নলীয়েদি উভতি আহিবলৈ লয় আৰু বুকুৰ তলৰ অংশখিনি এটা অস্বস্তিকৰ অনুভৱ হয়। সেই অৱস্থাটোকে গেষ্ট্ৰিক হোৱা বুলি কোৱা হয়। এচিডিটিৰ লক্ষণসমূহ হৈছে সঘনাই বমি বমি ভাৱ অহা বা টেঙাৰ উগাৰ আহি থকা বা প্ৰায় বমি হৈ থকা, পেটৰ পুৰণি, কেতিয়াবা খাদ্য হজম নোহোৱা, ইয়াৰ উপৰিও পেট ফুলি অহা আৰু কৌষ্ঠকাঠিন্যতা, অত্যাধিক মছলাযুক্ত খাদ্য খোৱা, ফুটপাথৰ দোকান, হোটেল, ৰেষ্টুৰেণ্টত ফাষ্ট ফুড, জাংক ফুড, মছলাযুক্ত জ্বলা বা ভজা পোৰা খাদ্য খোৱা, খাদ্য সময়মতে নোখোৱা আদি কাৰণত এই এচিডিটিৰ সমস্যা হয়। এই সমস্যা যদি দীৰ্ঘদিন ধৰি হৈ থাকে তেনেহ'লে গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। বহুত সময়ত আমি এই সমস্যাবোৰ সাধাৰণ সমস্যা ৰূপে গণ্য কৰি গুৰুত্ব নিদিওঁ, কিন্তু সুস্বাস্থ্যৰ বাবে আমাৰ পাকস্থলীক সুস্থ ৰখাটো অতি জৰুৰী। যদি আমাৰ পেট আৰু পাচন শক্তি সঠিক নাথাকে তেনেহ'লে শৰীৰৰ কিবা নহয় কিবা ৰোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। অত্যাধিক এচিডিটিৰ সমস্যা দীৰ্ঘদিন যদি হৈ থাকে তেতিয়া পেট আৰু ক্ষুদ্ৰান্তত কেঞ্চাৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। গতিকে এচিডিটিৰ সমস্যা সঠিক সময়ত চিকিৎসা কৰাটো অত্যন্ত জৰুৰী। বহুলোকে এচিডিটিৰ সমস্যা দূৰ কৰিবৰ বাবে খালী পেটত দৈনিক গেছৰ টেবলেট খোৱা দেখিবলৈ পোৱা যায়। খালী পেটত খোৱা এই দৰৱে কেতিয়াও এচিডিটি দূৰ কৰিব নোৱাৰে, বৰঞ্চ কেতিয়াবা ই সমস্যা আৰু অধিক গুৰুতৰ কৰি তুলিব। ইতিমধ্যে বহু গৱেষকে মত পোষণ কৰিছে যে গেষ্ট্ৰিকৰ ঔষধ দীৰ্ঘদিন ধৰি গ্ৰহণ কৰিলে ষ্টমাক কেঞ্চাৰ হ'ব পাৰে। কেইটামান ঘৰুৱা উপায়েৰে এই এচিডিটি দূৰ কৰিব পাৰি। জিৰা আৰু ক'লা নিমখ অথবা জিৰা আৰু নেমু, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ হালধি আৰু আধা চামুচ ক'লা নিমখ মিহলাব আৰু ইয়াৰ লগত নেমু টেঙা অলপ গৰম কৰি আধা চামুচ ৰস মিহলাই খালে গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়। পেটৰ জ্বলা পোৰা, পেট গধুৰ লগা, টেঙা উগাৰ আদি তাৎক্ষণিকভাৱে নোহোৱা কৰিবৰ বাবে এই মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে। তুলসীৰ পাত পিহি ল'ব, বাকলি নুগুচোৱাকৈ তিয়ঁহ মিক্সিত জুচ বনাই ল'ব। 1 গিলাচ জুচত 1 চামুচ তুলসীৰ পেষ্ট আৰু আধা চামুচ আজৱাইন পাউডাৰ মিহলাই সেৱন কৰিব। এই মিশ্ৰণে পেটত থকা এচিডিটিৰ মাত্ৰা কম কৰি পেটৰ আৰু বুকুৰ জ্বলা পোৰা, কৌষ্ঠকাঠিন্য আদি দূৰ কৰি পেট ঠাণ্ডা ৰখাত সহায় কৰে। এল'ভেৰা জুচ, পুৱা খালী পেটত দৈনিক এল'ভেৰা জুচ সেৱন কৰিলেও এচিডিটিৰ সমস্যা দূৰ হয়। এচিডিটিৰ সমস্যা যদি অত্যাধিক থাকে তেনেহ'লে দিনত 3 বাৰকৈ এল'ভেৰাৰ জুচ সেৱন কৰিব পাৰে। লং, ইলাচি, চফ, গুড়, জিৰা আৰু আমলখি পাউডাৰেও গেছ বা এচিডিটিৰ সমস্যা দূৰ কৰাত সহায় কৰে। ইলাচিয়ে পাকস্থলীত খাদ্য হজম হোৱাত সহায় কৰি পেটত এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। ইলাচিয়ে গেছ আৰু এচিডিটিৰ সমস্যাত এণ্টাচিডৰ দৰে কাম কৰে। খাদ্য খোৱাৰ পিছত 1 বা 2টা ইলাচি অথবা ইলাচিৰ পাউডাৰ মিশ্ৰিৰ সৈতে দৈনিক সেৱন কৰিব পাৰে। প্ৰতিদিনে পুৱা খালী পেটত এটাকৈ আপেল খাওক। কৌষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে পেটৰ যিকোনো সমস্যা সমাধান হ'ব। পেটৰ যিকোনো সমস্যাৰ বাবে আদা এবিধ অতি প্ৰয়োজনীয় ঘৰুৱা ঔষধ। কেঁচা আদা চকলিয়াই প্ৰতিদিনে পুৱা ক'লা নিমখৰ লগত খাই থাকিলে এচিডিটি বা আভোক বা কৌষ্ঠকাঠিন্যৰ দৰে সমস্যাবোৰ নাইকিয়া হৈ পৰে। পদিনাত এণ্টি ইনফ্লেমেটৰী গুণ থাকে। পেটত বিষ হ'লে পদিনাৰ চৰ্বত বা পদিনা বটি তাৰ ৰস খালে উপকাৰ পোৱা যায়। নেমুৰ ৰস প্ৰতিদিনে নিয়মীয়াকৈ খাই থাকিলে এনেধৰণৰ বিষৰ পৰা উপশম পোৱা যায়। প্ৰতিদিনে খালী পেটত কুহুমীয়া গৰম পানীত 1 চামুচ নেমু সামান্য পৰিমাণে নিমখ দি খালে কৌষ্ঠকাঠিন্য দূৰ হয়। অমিতাত অধিক মাত্ৰাত আঁহ বা ফাইবাৰ থাকে। যদি আপোনাৰ পাচন তন্ত্ৰত গেছ বা কৌষ্ঠকাঠিন্য হৈছে তেনেহ'লে মূল আহাৰ খোৱাৰ পিছতে প্ৰতিদিনে এফালকৈ পকা অমিতা খাওক। গ্ৰীণ টি বনাই দিনতো 2 কাপকৈ খালে পেটৰ গেছৰ সমস্যা দূৰ হোৱাৰ সম্ভাৱনা আছে।
ব্যক্তি এজনে কেইবাটাও পদ্ধতি অনুসৰণ কৰিব পাৰে। এই সমস্যাৰ লোকসকলে সদায় খাদ্য কমাই আৰু সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে। একেদৰে শকত মানুহৰ এচিডিটি বা পেটৰ চাপৰ বাবে পাকস্থলীৰ ওপৰত প্ৰেছাৰ বেছিকৈ পৰাৰ পৰিপ্ৰেক্ষিততে এনে লোকে ওজন কমোৱাটো জৰুৰী। লগতে খাদ্যবস্তু ভালদৰে চোবাই খালে এচিডিটিৰ পৰা মুক্তি পাব পাৰে। ঠিক তেনেকৈ খোৱাৰ সময়ত বেছিকৈ পানী খাব নালাগে আৰু খোৱাৰ 30-45 মিনিটৰ পিছতহে শুবলৈ যোৱাৰো অভ্যাস কৰিব লাগে। সেইদৰে কঁকাল আৰু পেটৰ অঞ্চলত ঢিলা কাপোৰ পিন্ধিবলৈ চেষ্টা কৰা উচিত, কিয়নো এই অঞ্চলৰ উত্তেজনা হ্ৰাস হ'লেও এচিডিটিৰ পৰা সকাহ পোৱা যায়। ইয়াৰ লগতে অতিৰিক্ত মানসিক চাপ, ধূমপান আদিৰ পৰা দূৰত থাকি দৈনিক খোজ কঢ়া আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপ কৰিলে সুস্থ সবল জীৱন এটা নিশ্চিতভাৱে লাভ কৰিব পাৰি। পেটত গেছ নহ'বৰ বাবে মগু, বুট, মটৰ, ৰহৰ দাইল, আলু, উৰহি আদি অতি জলকীয়া বা মছলাযুক্ত আহাৰ বেছিকৈ খাব নালাগে।